বজাৰ কৰি হৈ গ'ল এইবোৰ কি আকৌ এক্সট্ৰা মাৰি দিছোঁ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি ওলাইছোঁ বিয়া বজাৰ কৰিবলৈ। বিয়া বজাৰ মানে আগতে কৰা হৈ আছে। বিয়া বজাৰত আপোনালোকক মানে কি ক'ম আৰু, আগদিনাখনলৈকে বজাৰ কৰি নহয়গৈ দেখোন, খোজখাজ বস্তু ওলাই থাকে। আগৰ এদিন গ'লোঁ অলপ হেভিকৈ বজাৰ কৰিবলৈ, মানে হেভি মানে কি আৰু অলপ মানে সৰহীয়াকৈ বজাৰ। আৰু আজি বেছি বজাৰ নাই, খোজখাজ কিছুমান বস্তু আছে। আচলতে বজাৰ কৰিবলৈ যোৱা আজি কোনো প্লেন নাছিলে। মই ঘৰতে বোলো আজি ৰেষ্ট লওঁ অকণমান, একদিন য'ত ত'ত গৈ থকা হৈছে বিয়া মতা ইটো সিটো, আৰু সেইকাৰণে চুলিতে জেতুকা লগাই মই ঘৰতে ৰ'দতে বহি আছিলোঁ। পটককৈ বায়ে ফোন কৰিলে যে আজি বজাৰ কৰিব যাওঁ ব'ল। বাহঁতেও মিলিছে, তাহাঁতেও সময় নিমিলে, কাৰণ বজাৰ কৰিবলৈ বেলেগ মানুহটো যাবলৈ নায়েই, বাহঁতে আছে। আজি সময়টো মিলোতেই বোলো গৈ আহোঁ, পটককৈ ওলালোঁ। আজি দ্বিতীয়টো ভিডিঅ' হ'ব নেকি বিয়া বজাৰৰ। আগৰ ভিডিঅ'টো যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ক'ত ক'ত যাওঁ, কোন যাওঁ, লগ পাই আছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ, আহি স্কুটিখন ৰাখি ল'লোঁ, কাৰণ বাহঁত তিনিআলিতে ৰ'ব যে। মই স্কুটিখন লৈ নাযাওঁ আৰু, স্কুটিখন সেইকাৰণে সি মানুহ ঘৰতে ৰাখি গ'লোঁ। এতিয়া বাহঁতলৈ ৰৈ আছোঁ, মানে তিনিআলিটোলৈ ওলাই আহি আছোঁ আৰু বাহঁতো চাগে আহি পাবহিয়ে। গাড়ীত উঠি লগ পাই আছোঁ। এয়া বাহঁতৰ গাড়ীখন আহি পালেহি, সেইখন ওলানি উঠিলোঁ আহি গাড়ীত। এয়া ডাঙৰ বা আহি গ'ল, অকণি শুলে। কি হ'ল কি কৈ দিয়া, মেলালৈ আহিছোঁ কৈ দিয়া, এইফালে কৈ দিয়া, তোমাক কিবা এটা কিনি দিম পেকেট দেই। মই শুই আছিলোঁ কৈ দিয়া। উঠিলোঁ মই, বঙাল পুখুৰীত অসম মহোৎসৱ হৈ আছে, ভাবিছোঁ সোমাই যাওঁ। বাহঁত গৈ আছে আৰু মই আৰু অকণি আহি আছোঁ। এয়া অসম মহোৎসৱৰ ভিতৰত আমি সোমাই আহিছোঁ। আমি টিকেট কাটিব লগা নহ'ল, কাৰণ কিবা এটা সময়ৰ পাছতহে টিকেট কাটে। আমাৰ সেই সময়টোতকৈ আগত হ'ল কাৰণে টিকেট কটা নাই। এয়া সোমাই আহিছোঁ। আচলতে ইয়াত একো লোৱা নাই বাৰু, এনেই চাম বুলিহে সোমাইছোঁ। বাহঁতো সোমাইছে, ময়ো সোমালোঁ। অসম মহোৎসৱৰ পৰা ওলাই আমি ডাইৰেক্ট আহিলোঁ চিল্কালয়ত। এতিয়া চিল্কালয়ত বাহঁতে মোৰ কাপোৰ চাই আছে। আচলতে কি হয়, মোৰ কাপোৰখিনি আগতে বাহঁতে আনি দিয়ে সৰু হৈ থাকোঁতে, এতিয়াও কিছুমান কাপোৰ বাহঁতে আনি দিয়ে। তাহাঁতি চাই দিলে মানে মোৰ ভাল লাগে আৰু মোৰ কাপোৰ তাহাঁতি চাই আছে, আৰু মই অকণিৰ লগতে বোলে খেলাত ব্যস্ত হৈ আছোঁ। কিন্তু গামোচা আকৌ মই আপোনালোকক কৈছোঁ যে মোৰ আজি বিশেষ বজাৰ নাছিলে। মোৰ যিকেইটা বজাৰ আছিলে সেইকেইটা আপোনাৰ চিল্কালয়তে হৈ গ'ল। তাতে হৈ গ'ল যেতিয়া বেলেগত আৰু মোৰ কিনিব নাই। এতিয়া আহিছে বাহঁতৰ বজাৰ কৰিবলৈ। বাহঁতে কাপোৰ লৈছে, তেওঁলোকে বিয়াত পিন্ধিবলৈ, মানে মোৰ বিয়াত পিন্ধিবৰ কাৰণে বাহঁতে কাপোৰ লৈছে। বাহঁতৰ কাপোৰ লৈ হ'ল। এতিয়া আহিছোঁ অকণিৰ কাপোৰ কিনিবলৈ। গুৰুনানক ষ্ট'ৰ গোৱালিত আছে। এইটো কুকুৰ পোৱালি নি? এইটো কুকুৰ পোৱালি নি? চুমু দিয়া মোক। মই বজাৰ কৰি হৈ গ'ল এইবোৰ কি আকৌ এক্সট্ৰা মাৰি দিছোঁ। এতিয়া আমি ঘৰ যাম, আইমণি মাহীঘৰলৈ যাম। বজাৰ কৰিলোঁ, বজাৰ বেছি নহ'ল আৰু আজি বজাৰত দেখাব নোৱাৰিলোঁ চব, যিমানটো পাৰোঁ দেখালোঁ। এতিয়া আমাৰ অকণি চোলা ল'লোঁ, মাকৰ ল'লোঁ, মোৰ ল'লোঁ। মোৰ বজাৰ হ'ল, চবৰে বজাৰ হৈ গ'ল আৰু এতিয়া আমি আইমণি মাহীহঁতৰ ৰুমত সোমাম। সৰু বাহঁতৰ ৰুমত সোমাম। মই নাযাওঁ বাহঁতৰ ৰুমত সোমাম, তাতে ভাত পানী খাই যাম। দেখাই আছোঁ আপোনালোকক।
কি কৰিছা তাই খাইছে নে পুতলে ভাত খাইছে পৰীক্ষা আছে আমাকে পাপাই কি আহি পাই গ'লোহি সৰু বাহঁতৰ ৰুম তাই ৰুমতে আছে আমি বুলি ভাবিছোঁ ইয়াতে সোমাই কিবা কিবি খাই যাওঁ অঁ কি ল'লা কালৈ ল'লা মোলৈ অঁ লৈছা মোৰ ৰূপটো দেখিছেনে বাৰু ছোৱালীয়ে কি ৰূপ কৰি দিলে আজি চুলি তুলি গোটেই উঘালি মেলি বাহঁতৰ ৰুম পালোহি এতিয়া তাহঁতৰ ৰুমতে ভাত পানী কিবা এটা খাই যাওঁ তাই বনাই থৈছে তাই কাৰণ আমাৰ বজাৰ কৰিবলৈ গ'লে দেখিছে চাৰিজনীয়ে যাওঁ আজি তাই যাব নোৱাৰিলে তাই স্কুল আছিলে সেইটো কাৰণে আকৌ দিনটো একেলগতে পাওঁৱেই যেতিয়া ক'ৰবাত গ'লে একেলগে থাকোঁ যেতিয়া আজিনো কেলৈ এৰি থৈ যাওঁ সেইকাৰণে ভাবিছোঁ সিহঁতৰ ৰুমতে সোমাই তাইকো লগ পোৱা হ'ব বজাৰ বিশেষ দেখাব নোৱাৰিলোঁ কাৰণ ছোৱালী দেখিছে অকল মোৰ লগত আজি উৎপাত তাইৰ কাৰণে মোবাইলটো উলিয়াব পৰা নাই পইচা দে যিমানটো বাৰু দেখালোঁ বাৰু সেয়া সৰু পৰা হ'বখিনি মাংস মাংস বনাইছে পাই গ'লোহি বাহঁতৰ ঘৰ এতিয়া অকণমান আড্ডা চাড্ডা মাৰোঁ আচলতে বাহঁতৰ ঘৰত সোমাইছিলোঁ ভিনদেউৰ গাটো বেয়া কাৰণে খবৰ ল'বলৈ কাৰণ পটককৈ আকৌ যোৱা নহয় যে সেইকাৰণে খবৰ ল'বলৈ মালোঁ কিন্তু বায়ে স্কুলৰ পৰা আহি আমালৈ ভাতেই বনাই দিলে আৰু নুধো এখন ডাইৰেক্ট মোহাৰি কাইলৈ খাই দিব বাৰ ঘৰত ভাত পানী খালোঁ এতিয়া অলপ সন্ধিয়া হ'ব হৈছে এতিয়া আৰু গৈ থাকোঁ ঘৰলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ আহিছোঁ দেই বাই 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 তুমি মোক কেলৈ কামুৰি দিলা চুমি দিয়া চুমি দিয়া অঁ বাই বাই দিয়া বাই বাই দিয়া এইফালে কোৱা এইফালে কোৱা বাই বাই